Hello everyone, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মোৰ সৰু বেটাৰ বাৰ্থডে আছিলে 28 এপ্ৰিল। সো এতিয়া মই বেটাৰ কাৰণে কিবা এটা বনাবলৈ লৈছো। হয়তো আপোনালোকে নিশ্চয় গম পাব লাগে বাৰু কি বনাবলৈ লৈছো মই। সেইখিনিতে মই মোৰ ভিডিওটো আৰম্ভ কৰিছো। গাইজ বলক তেন্তে এয়া মই ডিমখিনি ফাৰ্ষ্টত ভাঙিয়ে ললো আৰু এতিয়া ভাঙি লৈ পেলাই একদম ডিমখিনি পুৰা ফেটি ললো দেই। ফেটি লোৱাৰ পাছতে মই ময়দা 2 কাপ দি দিলো। তাৰ পাছতে বেকিং পাউডাৰ, বেকিং সোডা একেলগে এনেদৰে সেকনিতে আৰু দি দিছো আৰু চাকি দিছো আৰু তেতিয়া মানে বেটাৰখিনি ধুনিয়া হয় একচুয়ালি। সেইকাৰণে সেকনিৰ সহায়তে চাকি ল'ব লাগে। তাৰ পাছতে আকৌ এইখিনি মিক্স কৰিলো। তাৰ পাছতে আকৌ তেল 4 চামুচ মান দিলো, ৰিফাইন অইল আকৌ মিক্স কৰিলো। আকৌ গাখীৰ অকমান দি ফেলে আকৌ মিক্স কৰিছো গুটেইখিনি। সো বেটাৰখিনি এনেকুৱা মিক্স কৰাৰ পাছতে আকৌ কাষ্টা পাউডাৰ 3 চামুচ মান দিলো। এইখিনিও ভালদৰে মিক্স কৰিলো আৰু এই আমাৰ বেটাৰখিনি ৰেডি হ'ল। তাৰ পাছতে আকৌ ভেনিলা এসেন্স অকমান দি দিলো ফ্লেভাৰৰ কাৰণে। আৰু ইয়াৰ পাছতে মই বাটাৰ পেপাৰ নাছিলে ঘৰত, সো সেইকাৰণে ভাবিলো কলপাতকে ব্যৱহাৰ কৰি চাওঁচোন কিবা হয়। একচুয়ালি ৰিজাল্টটো বহুত ধুনিয়া আহিলে দেই। সো সেইকাৰণে আপোনালোকক মই ভিডিওটো শেয়াৰ কৰিলো। আপোনালোকৰ ঘৰত যদি বাটাৰ পেপাৰ নাথাকে তেতিয়াহলে এনেদৰে ইউজ কৰি চাবচোন এবাৰ আৰু মোক কমেন্টত জনাবলৈ কিন্তু নাপাহৰিব দেই। আৰু তাৰ মাজতে দেহাই অকনমান আমনি কৰি আছিলে। ইয়া সব দাদাইকে লৈ আছিলে আৰু 45 মিনিটছ হৈ গ'ল দেই। 45 মিনিটছৰ পাছতে দেখুৱাইছো আপোনালোকক। এতিয়া আমাৰ কেকখিনিও ৰেডি হৈ গ'ল আৰু এইয়া ফাইনেল ৰিজাল্টটো চাওক। কলপাতখিনি বহুত ধুনিয়াকৈ এৰাই গৈছে চাওকচোন। এয়া কেকখিনি ৰেডি হৈ গ'ল দেই। কেকখিনি মানে 3 পাউণ্ডৰ মানতে হ'ব আৰু এতিয়া মই ক্ৰীমখিনি ফেটি লৈছো। এয়া কেকখিনি বনাই হৈ গ'ল বাৰু। যি কি নহওক বহুতখিনি ব্যস্ততাৰ মাজতে বেটাও বহুত আমনি কৰি আছিলে, গাটো ভাল নাছিলে, কিন্তু কেকটো জিটিকে বনাই দিলো আৰু মানে কাৰেণ্টটো অলপ ডিস্টাৰ্ব আছিলে তাৰ মাজতে। আৰু এয়া মই চাকি এগছ জ্বলাই লৈছো দেহাৰ নামত। আৰু ইয়াৰ পাছতে পায়সো বনালো। পায়সখিনিও হৈ গ'ল আৰু পায়সখিনি এনেদৰে মই 5টা মানক মাতি পেলাই এনেদৰে পায়সখিনি দি ললো দেই ফাৰ্ষ্টত। আকৌ আপঙো চাকিলে, বাই আহিলে। তাৰ পাছতে আপংখিনি তাৰ আইতাকে দি পঠিয়াইছিলে আৰু এতিয়া আকৌ কেক কাটিবলৈ ৰেডি হৈয়ে গ'ল আৰু। সো ওচৰ চুবুৰীয়া সকলোখিনি আহিলে আৰু এনজয় কৰিলে কেক খাই। এইকিটাই আৰু হ্যাপি বাৰ্থডে টু ইউ দিব্যাংশ, হ্যাপি বাৰ্থডে টু ইউ। এনেদৰে ওচৰৰে বাচ্চা পাৰ্টি কেইটা এনেদৰে কেক খাই এনজয় কৰিলে অলপমান। একচুয়ালি সেইকাৰণে মই ঘৰতে বনাই দিলো অলপ ডাঙৰকে বোলো, চবৰ কাৰণে নহ'ব নহ'লে। আৰু এইফালে আমাৰ আপঙো চাকি হ'বলৈ হৈছেহি এতিয়া। আৰু এইখিনিতে মই মোৰ ভিডিওটো সামৰণি মাৰিছো। যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল লাগে তেতিয়াহলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে বেল আইকনটো টিপি দিব। বাই বাই, আকৌ লগ পাম নেক্সট এটা ভিডিওত।